মোৰ ছাত্ৰ ছাত্ৰীসকল, গৰম বন্ধত আমি তোমালোকৰ এই মৌখিক যিখন কিতাপ আছে তাৰে আমি অনুশীলনীখিনি চাওঁ আহাচোন। তোমালোকে ঘৰত চাব পাৰিবা। মই অনুশীলনী 2 আৰম্ভ কৰিছোঁ। খালী ঠাই পূৰ কৰা। 1 নম্বৰ দিছে 12, 14, খালী ঠাই দিছে, 18 দিছে খালী ঘৰ। আমি এই খালী ঘৰকেইটা পূৰ কৰিব লাগে। এতিয়া 12ৰ পিছত কিমান যোগ কৰিছে? 12ৰ পিছত 2 যোগ কৰিছে, 14 হ'ল। 14ৰ পিছত আমি 2 যোগ কৰিলে ইয়াত কিমান হ'ব? 16 হ'ব। 16ৰ লগত 2 যোগ কৰাৰ পিছত ইয়াত কিমান হৈছে? 18 হৈছে। 18ৰ পিছত 20, 20ৰ পিছত 2 যোগ কৰিলে 22 হ'ব। 22ৰ পিছত 2 যোগ কৰি ইয়াত 24 হ'ব। 24ৰ পিছত 2 যোগ কৰি 26 হ'ব। এনেদৰে এইটো আগবাঢ়ি যাব। 2 নম্বৰটো আছে 70। 70ৰ পিছত কিমান পাইছে? 75 পাইছে। কিমান যোগ কৰিলে 70ৰ লগত? 70ৰ লগত 5 যোগ কৰি পেলাই 75 পাইছে। 75ৰ লগত আকৌ 5 যোগ কৰিলে ইয়াত কি হ'ব? 80 হ'ব। 80ৰ লগত আকৌ 5 যোগ কৰিলে 85 হ'ব। 85ৰ লগত যোগ কৰিলে 90 হ'ব। 90ৰ লগত আকৌ 5 যোগ কৰিলে 95 হ'ব। এনেদৰে ক্ৰমটো আগবাঢ়ি গৈ থাকিব। তোমালোকে বাকীকেইটা কৰিবা। 3 নম্বৰটো আছে 7। 7ৰ পিছত কি পাইছে? 14। 14ৰ পাছত কি হয় আমাক বহুৱাব দিছে। 7ৰ লগত কি যোগ কৰিলে 14 হয়? 7ৰ লগত 7 যোগ কৰিলে 14 হয়। 14ৰ লগত আকৌ 7 যোগ কৰিব লাগিব। 7 যোগ কৰিলে কিমান হ'ব? 21 হ'ব। 21ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 28 হ'ব। 28ৰ লগত 7 যোগ কৰিলে কিমান হ'ব? 35 হ'ব। এনেদৰে ক্ৰমটো তোমালোকে পূৰ কৰিবা। 4 নম্বৰত আছে খালী ঘৰ আছে, 83 পাইছে। 83ৰ পিছত আকৌ খালী ঘৰ আছে, তাৰপিছত আকৌ 85 পাইছে। এই খালী ঘৰটো আমি পূৰ কৰিব লাগে। এইটো এনেকৈ কৰিব লাগিব। ইয়াত 82 হ'ব, 83, 84, 85, 86, 87 এনেকৈ পাৰ কৰিবা। ইয়াত এইটো আছে 5 নম্বৰটো। 5 নম্বৰটো এইটো 1000ৰ আগৰটো কি? কিমান? 999। 999 আগৰটো কিমান হ'ব? 998 হ'ব। ইয়াত 998 হ'ব। নেক্সট আছে 6 নম্বৰটো 10,000। একক, দশক, শতক, হাজাৰ। এই 10,000 সংখ্যাটোৰ আগৰ সংখ্যাটো কিমান হ'ব? এই 10,000 সংখ্যাটোৰ আগৰ সংখ্যাটো কিমান হ'ব? আগৰ সংখ্যাটো উলিয়াবলৈ হ'লে ইয়াৰ পৰা 1 এটা বিয়োগ কৰি দিবা। 1টো বিয়োগ কৰিলে কিমান হয় তোমালোকে ইয়াত উলিয়াবা। 2097ত 2 স্থানীয় মান কিমান? 2 স্থানীয় মান একক, দশক, শতক এনেকৈ আছে যে 2টো কোনটোৰ জেগাত আছে? একক, দশক, শতক আৰু হাজাৰ ঘৰত। ই কিহৰ ঘৰত আছে? হাজাৰ ঘৰত। এইটো হাজাৰ হ'ব। 2000 বা 2000 লিখিলে হ'ল। 8 নম্বৰটো চোৱাচোন। 6 যোগ 6, 6 6 কিমান হ'ব? ইয়াত 12 হ'ব। 12ৰ পৰা যদি আমি 3 বিয়োগ কৰোঁ কিমান হ'ব? 9 হ'ব। 9ৰ লগত যদি আমি 2 যোগ কৰোঁ কিমান হ'ব? 11 হ'ব। ঠিক তেনেদৰে তোমালোকে 9 নম্বৰটো কৰিবাচোন। তোমালোকে ঘৰত এই অনুশীলনী 2টো কমপ্লিট কৰিবা। মই তোমালোকক পৰৱৰ্তী অনুশীলনী 2 দিম।